হাই ফ্ৰেণ্ডছ, কি খবৰ? মই অভি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে যিকেইটা অসমৰ পৰীক্ষাৰ সময়ত প্ৰায় আহি থকা দেখা যায়। আহক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহই। কোনজন আহোম ৰজাৰ ৰাজত্বকালত আসনত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? মহাৰাজ ৰুদ্ৰসিংহই। অশ্বক্লান্ত আৰু দীৰ্ঘস্বৰী দৌল কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ শিৱসিংহৰ দিনত। অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? বদন বৰফুকনে। কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউত। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্টত। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা। প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল? হলিৰাম ফুকন। অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? হোৰেন বুঢ়াগোহাঁই। প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী কোন? মহানন্দ দাস। প্ৰথম অসমীয়া ৰাজ্যপাল কোন? তেওঁ হৈছে বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? তেওঁ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ। ভিডিঅ'টি কেনে লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।